নমস্কাৰ কৰিলে বাকি জয় আপোনালোকৰ কাৰণে এটা ভাল খবৰ আছে এমচি কলেজৰ সন্মুখত নেক্সট জেন কম্পিউটাৰ ইনষ্টিটিউটে আপোনালোকৰ ল'ৰা বা ছোৱালীটোক ফ্ৰীতে কম্পিউটাৰৰ এডমিশ্যন দি আছে আৰু লগতে তেওঁলোকে মাৰ্কশ্বিট আৰু চাৰ্টিফিকেটৰো যোগান ধৰে তো অধিক জনাৰ কাৰণে যাই আছোঁ নেক্সট জেন কম্পিউটাৰ ইনষ্টিটিউটত তো বলক মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ মই আছোঁ বৰ্তমান বৰপেটা এমচি কলেজৰ সন্মুখত আৰু এমচি কলেজৰ একেবাৰে সন্মুখত দেখা পাইছে নেক্সট জেন কম্পিউটাৰ ইনষ্টিটিউট ইয়াত কম্পিউটাৰৰ কেনেকুৱা প্ৰশিক্ষণ দিয়া হয় গোটেইখিনি আপোনালোকক জনাম তো বলক মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ মোৰ নাম হিমাংশু শেখৰ দাস মোৰ নাম মানৱজ্যোতি দাস গিৰিজানন্দ দাস গতিকে এওঁলোকৰ চেষ্টাত এটা সুন্দৰ কম্পিউটাৰ ইনষ্টিটিউট আমাৰ এমচি কলেজৰ সন্মুখত যে আমাৰ সৰু ল'ৰা ছোৱালী কেতিয়াবা কি হয় ক্লাছ 6-7 তেওঁলোকে কম্পিউটাৰ শিকিব মন কৰে আচলতে কিবা এনেকুৱা বয়স আছে নেকি যে বয়স এইখিনি বয়সৰ পৰা আচলতে কম্পিউটাৰ শিকিব পাৰি নাই এইটোত একচুৱেলি মানে কি কোনো এজ লিমিট নাথাকে বৰ্তমান মানে 9ত পঢ়ি থকা ষ্টুডেণ্ট এজনেও ক্লাছ কৰি আছে বা বহুত ডাঙৰ বয়সৰ এজনেও ক্লাছ কৰি আছে তো কম্পিউটাৰত মানে তেনেকুৱা টাইপৰ এজ লিমিট নাথাকে সকলোৱে ল'ব পাৰে কেনেকৈ আপোনালোকে ভাবিলে যে আমি এডমিশ্যনটো ফ্ৰী কৰি দিম এইটো মানে কি আমি নৱবৰ্ষৰ বৰ্তমানৰ যোনটো বেটছ আছে ষ্টুডেণ্টখিনি আছে HLC আৰু HS দিয়া ষ্টুডেণ্টবোৰ আছে তেওঁলোকৰ সুবিধাৰ্থে মানে ভাবি কেনে এইটো কৰা হৈছে যাতে তেওঁলোকৰো সুবিধা হয় সাধাৰণতে কি হয় আপোনাৰ HS আৰু HLC দিয়াৰ পিছত মানে কি 3 মাহ ঘৰত এনেই থাকিব লাগে ধৰক তো যদি সিহঁতে আহে 3 মাহটো কিবা এটা ইউটিলাইজ কৰিব বিচাৰে তেনেকৈ কৰিব পাৰে তো এটা সুন্দৰ মানে সিদ্ধান্ত তেওঁলোকৰ চাওক আমাৰ যিসকল মেট্ৰিক বা হাই ছেকেণ্ডাৰী ল'ৰা ছোৱালীয়ে পৰীক্ষা দি উঠি যি 3 মাহ ৰেষ্ট পায় সেই 3 মাহ যাতে সময়খিনি এনে নাযায় তাৰ কাৰণে তেওঁলোকে কি কৈছে এডমিশ্যন ফ্ৰী হওক আমাৰ উঠি অহা যিখিনি নতুন প্ৰজন্ম আছে কৰিব পাৰে যাতে কোনো যাতে ৰৈ নাথাকে ঠেলাৱালা ৰিক্সাৱালা ল'ৰা বা ছোৱালীজনে যাতে এডমিশ্যনৰ কাৰণে ৰৈ থাকিব নালাগে কাৰণ এডমিশ্যনটোত মিনিমাম 1000 টকা হয় 1000 টকা এটা লাগে গতিকে কিছুমানে 1000 টকাটো মেনেজ কৰিব নোৱাৰে মই জানাত বহুত মাক দেউতাকে ল'ৰা ছোৱালীক কম্পিউটাৰত দিওঁ বুলি ভাবি থাকে কিন্তু কি হ'ল যে এডমিশ্যন ফিজ কিমান যে 1000 টকা বহুতে পিছ পৰি থাকে যে 1000 টকা হোৱা নাই হলি দিম দে কিন্তু ল'ৰাটো বা ছোৱালীটো কিন্তু ভাবি থাকে যে আমি শিক্ষাৰ মন কিন্তু ঘৰৰ কিছুমান পৰিস্থিতিৰ কাৰণে তেওঁলোকে দিব নোৱাৰে আৰু বাকী সুবিধা ধৰক আপোনালোকে এটা কৈছে যে আমি 100 জনৰ ভিতৰত এজন এনেকুৱা ল'ৰা বা ছোৱালীক গোটেই কোৰ্চটো ফ্ৰী কৰি দিম এইটো কেনেকুৱা হ'ব এইটো মানে কি একচুৱেলি এটা লাকি ড্ৰৰ থ্ৰুদি নিৰ্বাচন কৰা হ'ব এজন ষ্টুডেণ্টে মানে কি আমাৰ ইয়াৰ পৰা কমপ্লিট কোৰ্চটো আপোনাৰ ফ্ৰীতেই পাব কমপ্লিট কোৰ্চ মানে সকলোৰে ভাগ্য পৰীক্ষা মানে সকলোৰে নাম লিখা থাকিব তাৰ পৰা লাকি ড্ৰ উলিয়াই ল'ব তাৰপিছত আপোনালোকৰ যিটো নাম আহিব সেই ছোৱালী বা ল'ৰাটোৱে গোটেই এক বছৰ যিটো কোৰ্চ থাকে 1 টকা দিব নালাগে যোনটো আমাৰ 3 মাহৰ কোৰ্চ থাকে সেইটোৰ নাম আছে আমাৰ CCA কম্পিউটাৰ চাৰ্টিফিকেট ইন কম্পিউটাৰ এপ্লিকেশ্যন আৰু যোনটো আমাৰ 6 মান্থ বা 1 ইয়াৰৰ কোৰ্চ আছে সেইটো আমাৰ যদি মেট্ৰিক লেভেলৰ হয় তেতিয়া কোৰ্চটোৰ নাম হৈছে DCA ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন আৰু যোনটো আমাৰ হাই ছেকেণ্ডাৰী লেভেলৰ কোৰ্চ আছে সেইটো আছে আমাৰ ADCA এডভান্স DCA বুলি কোৱা হয় এডভান্স ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন আৰু যোনটো আমাৰ ডিগ্ৰী লেভেল আছে সেইটো PGDCA আছে আৰু আমাৰ ইয়াত মানে এটা সুবিধা আছে ধৰক এজন 10 পাছ কৰি বা 10ৰ ষ্টুডেণ্ট এজনে আমাৰ ইয়াত DCAৰ কোৰ্চটো ল'লে লোৱাৰ পিছত 2 বছৰ পিছত ধৰক ষ্টুডেণ্টজনে হাই ছেকেণ্ডাৰীটো পাছ কৰি গ'ল তেতিয়াতো ষ্টুডেণ্টজনক ADCAটোৰ প্ৰয়োজন হ'ব তেতিয়া সেইটো আমাৰ ইয়াৰ পৰাই কৰাই দিয়া হয় তাৰ কাৰণে এক্সট্ৰা কৰি মানে কোৰ্চ কৰিব নালাগে এই যিটো চাৰ্টিফিকেট দিয়া হ'ব ইয়াৰ পৰা মানে এইটো চবতে মানে গ্ৰহণযোগ্য হ'ব হয় অল অভাৰ ইণ্ডিয়া আমাৰ মানে কি যোনটো এফিলিয়েশ্যন আছে সেইটো AICPৰ আণ্ডাৰত আছে যোনটো আমাৰ যোনখন চাৰ্টিফিকেট হ'ব সেইখন মানে কি মুম্বাইৰ পৰা পাৰ্চেল যোগে মানে আমাৰ ইয়াত আহে তো সেইটো মানে কি অনলি জাষ্ট যে এনেকুৱা নহয় যে মানে অসমতে বস্তুটো এপ্লাই হ'ব অল অভাৰ ইণ্ডিয়া মানে গ্ৰহণযোগ্য হয় বস্তুটো গতিকে এডমিশ্যন যিহেতুকে ফ্ৰী হ'ল তো মান্থলি এটা তেওঁলোকে ল'ব লাগিব কাৰণ কাৰেণ্টৰ কথা আছে তেওঁলোকে দিন ৰাত লাগি থাকিব ৰুমৰ ভাড়া আছে তো মান্থলিটো আপোনালোকে কিবা এটা লয় কিমান লয় মান্থলি মাত্ৰ 500 টকা মাত্ৰ 500 আজিকালি টিউশ্যন শিকালে ল'ৰা ছোৱালীয়ে 1000 টকা 1500 টকা লয় কিন্তু আমাৰ তাত মান্থলি 500 টকাতে শিকিব পাৰিব আৰু যিকোনো কোৰ্চৰ ভিতৰতে 500 গতিকে সকলোৱে ল'ব বুলি আশা কৰিছোঁ
যিহেতু আমি এডমিশ্যন ফিজ একো ৰখাই নাই আৰু ইয়াতে চাৰ্টিফিকেটৰ কথা ইতিমধ্যে কৈছে সকলোতে গ্ৰহণযোগ্য হ'ব আৰু এই গতিকে চাকৰিৰ কাৰণে আজিকালি এপ্লাই কৰিলে কম্পিউটাৰ ডিপ্ল'মা লাগেই গতিকে 6 মাহীয়া কোৰ্চটো কৰি থ'লে এতিয়া কৰিব 3 বছৰ 4 বছৰ পিছত যেতিয়া চাকৰিৰ বাবে এপ্লাই কৰিব তেতিয়া ভাবিব আমি মেট্ৰিক দিয়া সময়খিনি হাই ছেকেণ্ডেৰী দিয়া সময়খিনি আমি অবাবত নষ্ট নকৰিলোঁ কম্পিউটাৰখিনিৰ বিষয়ে অলপ জানিম কাৰণ আপোনালোকে হয়তো ভাবিব পাৰে এডমিশ্যন ফিজ নোহোৱাকৈ কম্পিউটাৰৰ কেনেকুৱা বা ইয়াৰ ফেচিলিটি কি কি আছে সেইখিনিও জানিম কেনেকুৱা ফেচিলিটি আছে আমাৰ ইয়াত বৰ্তমান মাৰ্কিউৰ কম্পিউটাৰ ৰখা হৈছে য'ত মানে কি IPS ডিছপ্লে আছে IPS পেনেল ডিছপ্লে আছে 22 ইঞ্চৰ ডিছপ্লে আছে বাকী আমাৰ যোনবিলাক CPU আছে CPUবিলাকো ভাল ভাল প্ৰচেছৰ লগোৱা হৈছে তো মানে কি ষ্টুডেণ্টে কোনো ক্ষেত্ৰত মানে প্ৰব্লেম নাপায় ধৰক লেগ নাপায় তেনেকুৱা টাইপৰ কোনো ধৰণৰ প্ৰব্লেম ফেচ কৰিব নালাগে ধৰক ধৰক 20-25 জন ল'ৰা ছোৱালী একেলগে শিকোৱাৰ ব্যৱস্থা আছে ইয়াত তুমি কিমান দিন ধৰি ইয়াত শিকি আছা মোৰ 3 মাহ হ'ল শিকি আছোঁ সপ্তাহত 3 দিনকৈ আহোঁ মই হয় আৰু ইয়াত শিকি ভাল লাগিছে মানে কনভাৰচেশ্যনখিনি ছাৰৰ লগত ভালকৈ হয় আৰু শিকোৱাৰ ষ্টাইলটো বহুত মানে ভাল মোৰ নাম মেফতাহুল জান্নাত মই ইয়াত 3 মাহ ধৰি শিকি আছোঁ ছাৰৰ শিকাটো মোৰ বহুত ভাল লাগে সেইকাৰণে মই শিকি আছোঁ ইয়াতে নমস্কাৰ কৃষ্ণামণি দাস কিমান দিন ধৰি ইয়াত শিকি আছা মই 2 মাহ হ'ল 2 মাহ হ'ল কেনেকুৱা পাইছে ইয়াত শিকি ধুনীয়াকৈ শিকায় পচন্দ নকৰে ফ্ৰেণ্ডলি আকৌ? আৰু ছাৰ ফ্ৰেণ্ডলি হয় গোটেইখিনি মানে ভালকৈ বুজাই দিয়ে আৰু সেইটো ভাল লাগিছে আৰু পদক্ষেপটো ধুনীয়া লৈছে ছাৰহঁতে আহি ভাল লাগিছে আৰু ছাৰো সকলো ভাল ব্যৱহাৰ বহুত ভাল আৰু ভাল লাগিছে ক্লাছটো কৰি কিনে আজিকালি মানে বহুত চেণ্টাৰত মানে কি এডমিশ্যন ফিজটো লয় আৰু হাইলি হৈ যায় কাৰণ এডমিশ্যন ফিজ এণ্ড তাৰ নেক্সট মান্থলি ফিজটো অলপ হাইলি হৈ যায় তো ইয়াতে এডমিশ্যন ফিজটো লোৱা নাই কাৰণ আৰু মানে কম্পিউটাৰ কোৱালিটিবিলাকো বহুত ভাল লাগিছে বেলেগ এনেও ইনষ্টিটিউটত গৈছিলোঁ মই কিন্তু ভাল নাপালোঁ কাৰণ তাই কম্পিউটাৰবিলাক সিমান এটা ভাল লগা নাই মানে ইউজ কৰি ভাল লগা নাই ইয়াত ইউজ কৰিও ভাল লাগিছে সেইকাৰণে মানে ইয়াতে এডমিশ্যনটো লৈছোঁ মোৰ চকুৰ আগতে 2-3জনে আহি ফৰ্ম লৈ গ'ল যিটোকে ফ্ৰী গতিকে 1 টকা দিব নালাগে গতিকে আপোনালোকে দেৰি নকৰিব মই স্ক্ৰীণত এটা নাম্বাৰ দি আছোঁ তলত দেখা পাইছে আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব কাৰণ বহুত ল'ৰা ছোৱালী আছে যিয়ে মাক দেউতাকে এডমিশ্যনৰ কাৰণে যিটো 1000 টকা লাগে সেইটো যোগাৰ কৰিব নোৱাৰে যাৰ কাৰণে সেই ল'ৰাটো বা ছোৱালীটো কিন্তু কম্পিউটাৰ শিকাৰ কাৰণে বঞ্চিত হৈ থাকিব লাগে অন্তৰৰ পৰা বহুত বহুত ধন্যবাদ দিছোঁ এনেকুৱা যি সিদ্ধান্ত আচলতে এনেকুৱা সিদ্ধান্ত লোৱাৰ আগতে হয়তো তেওঁলোকে বহুত ভাবি চিন্তি যে আমি আচলতে টকা ইনকাম কৰাৰ কাৰণে এটা কম্পিউটাৰ চেণ্টাৰ খুলিম নে আমাৰ বৰপেটাৰ উঠি অহা নতুন প্ৰজন্মক কিবা এটা দিয়াৰ কাৰণে আমি এই কম্পিউটাৰ চেণ্টাৰটো খুলিম এইটো চবতকৈ ডাঙৰ কথা তো মই ভাবাত আপোনালোকৰ কি লাভ হয় কি লোকচান হয় আপোনালোকে নতুনকৈ আৰম্ভ কৰিছে গম নাপাওঁ কিন্তু যিটো পদক্ষেপ লৈছে সেইটোক মানে কি ক'ম আৰু বহুত বহুত ধন্যবাদ দিছোঁ পিংকুদাক ধন্যবাদ জনাইছোঁ তেওঁ যে আমি কৰা কামটো এনেকুৱাকৈ আপোনালোকৰ ওচৰত দাঙি ধৰিব পাৰিছে আৰু আপোনালোকে যাতে সকলোৱে সঁহাৰি দিয়ে পিংকুদাই যিখিনি আমাক আহি আজি এইখিনি আমাক সুবিধা কৰি দিলে যিহেতু দুখীয়া ল'ৰা ছোৱালীৰ অলপ উপকৃত হয় আৰু এই কম্পিউটাৰ চাৰ্টিফিকেটখন 6 মাহৰ চাৰ্টিফিকেটখন কিন্তু সাৰা জীৱন কামত আহিব এতিয়া যদি কৰি থয় কম বয়সত পিছত ভূমিকম্পত আলু তোলাৰ দৰে অৱস্থা নহয় কেতিয়াবা চাকৰিৰ কাৰণে পোষ্ট ওলাইছে কম্পিউটাৰ ডিপ্ল'মা নাই কোনোবা ডুপ্লিকেট কৰে কিবা এনেকুৱাকৈ কৰে সকলোৱে জানে কিন্তু ক'ব নালাগে এইবিলাক কিন্তু পিছত বিপদত পৰে কিন্তু এতিয়া কম বয়সতে যদি ওলাই থয় সেইটো ভেজালৰ পৰা মুক্ত গতিকে এই ভিডিঅ'টো শ্বেয়াৰ হওক আৰু সকলোৰে উপকৃত হওক যিখিনিয়ে এডমিশ্যনৰ কাৰণে হাবাথুৰি খায় যিহেতুকে ফ্ৰী হ'ল ফ্ৰীৰ কাৰণে ময়ো মোটামুটি 10খনমান ফৰ্ম লৈ লৈছোঁ কাৰণ কিয় লৈ লৈছোঁ তো ভিডিঅ'টো এৰি দিয়াৰ পিছতো হয়তো কিছুমানে হয়তো মোকো ফোন কৰিব গতিকে মোৰ তাতে 10খনমান ফৰ্ম আছে এই ফৰ্ম আপোনালোকে লৈ যাব আৰু ফ্ৰীত আপোনালোকৰ ল'ৰাটো বা ছোৱালীটো এডমিশ্যন দিব পাৰিব গতিকে আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব ধন্যবাদ